Good morning everyone. মোৰ অন্য এটি নতুন ভিডিঅ'লৈ আপোনালোকক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। আৰু আজি হৈছে আমাৰ লাষ্ট ডে কলকাতাত। সো আমি আজি ৰাতিপুৱা অৰ্থাৎ অহাকাইলে আমি একদম আৰ্লি মৰ্নিং ইয়াৰ পৰা ওলাম শিলিগুৰিলৈ ওলাম। সো আজি যেহেতু লাষ্ট কাপোৰ পেকিং কৰিবলৈ আছে, বস্তুবোৰ ঠিক কৰিবলৈও আছে, আটাইখিনি এতিয়া কৰোঁ। তাৰ পাছত আজি একো প্লান নাই, প্লান থাকিলেও মই কেনচেল কৰিছোঁ কাৰণ আজি ইচ্ছা নাই আৰু ক'তো ওলাবলৈ। কিন্তু জেকেহঁত যাব, তেওঁলোকে যাব, কিন্তু মোৰ একদম ইচ্ছা নাই। মই বস্তুবোৰ অ'ত পৰিছে গোটেই ঠিক কৰিব লাগে আৰু অলপ বস্তু বাঢ়িছেও ইয়াত অহাৰ পৰা। সো চববোৰ ঠিক কৰোঁ। তাৰপিছত আজি দিনটো এনেকৈ আৰম্ভ হ'ব। ব্ৰেকফাষ্টটো কৰিলোঁ জাষ্ট আমি গোটেইবোৰে। সো যাব লাগিব পাৰে ইভিনিং। আচ্ছা, আচলতে এওঁলোকৰ মানে ক্ৰিছৰ খুৰাকৰ ঘৰত ওচৰতে, বেছি দূৰ নহয়। তেওঁলোকে হেনো সেইদিনাও মাতিছিলে, জেকে গৈছিলে, মই নগ'লোঁ। আকৌ আজিও মাতিছে এবাৰ দেখা দিবলৈ। সো যোৱা হ'ব পাৰে সন্ধিয়ালৈ। যিয়ে নহওক আজি ব্লগটো ইমানতে আৰম্ভ কৰিছোঁ আৰু মাজতে কি হৈ থাকে আপোনালোকক দেখুৱাবলৈ নিশ্চয় চেষ্টা কৰি যাম। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। এইটো হৈছে চিংৰি ভাপা, এইটো সজনাৰ আলু, ৰঙালাও এনেকৈ চৰচৰি, এইটো হৈছে বিলাহী, তাৰপাছত খেজুৰি, তাৰপিছত এনেকৈ মিঠাকৈ চাটনি এটা বনায় তেওঁলোকে, আৰু এইটো হৈছে মচুৰ দাল, আৰু এইটো হৈছে পটল আলুৰ দম, আৰু এইটো হৈছে কাটলা মাছৰ জোল। ভাত পানী খোৱাৰ পিছত আপোনালোকক যেতিয়া ভিডিঅ'টো কৰিলোঁ তাৰপিছতে অকণমান শুই গ'লোঁ। আচলতে টোপনি ধৰিছিলে অকণমানতো টোপনিবিলাকো কম হৈ আছে এতিয়া, কাৰণ অ'টোত যোৱাৰ হেৰিতে শোৱাও নহয় ভালদৰে। সো যিয়ে নহওক এতিয়া ফ্ৰেছ হ'লোঁ, উঠি এতিয়া ড্ৰেছ চেছ কৰিলোঁ। আমি এতিয়া যাওঁ, মই আৰু আণ্টি, কৃষ্টপুৰ বুলি এখন টাউন এখন আছে, টাউন মানে বজাৰ হ'বলা। সো তালৈকে যাওঁ, আৰু আণ্টি দুই এটা বস্তু ল'ব লগা আছে, আৰু মই চাওঁ কিবা পালে লৈ ল'ম। সো এতিয়া যাওঁ, ৰেডি হৈছোঁ, কৃষ্টপুৰৰ পৰা আহোঁ। আমি ফুচকা খালোঁ। আচলতে আমি কোন কোন আহিছিলোঁ, মাহী মানে কৃষ্ণতৰ মাহী আৰু আণ্টি আৰু মাহী হাই কৰোঁ, তিনিটাই ঠিকছে ফুচকা খালোঁ ইয়াতে। কৃষ্টপুৰত বিৰাট ধুনীয়া ফুচকা পায়, আৰু কিবা কিবি বজাৰো কৰিলোঁ, তাৰপিছত ফুচকাও খালোঁ। সেয়াই। বহুত গৰম, কওক, বহুত গৰম। কি খবৰ? এটা আমাদের খুব পরিচিত মিষ্টির দোকান। পয়সা দিয়ে দেবো একটু একটাও আমলা দেখো, একটাও আমি সন্দেশ দাও না ভাই। I've been looking out for somebody just like you, but then you walk on by and I knew what I had to do. The way you're moving, the way you're shining, everybody's watching you. I wanna make you mine. The way you're looking, the way you smile. সো আণ্টিহঁতৰ লগত যে ওলাই গৈছিলোঁ, আহিলোঁ এতিয়া ঘৰলৈ। তাৰপাছত আকৌ গ'লোঁ, মই যে কৈছিলোঁ আংকুলহঁতৰ ঘৰলৈ যাম, মানে আংকুলৰ ভাইটিৰ ঘৰলৈ। সো আমি জেকে, মই আৰু আংকুল গৈ মাতটো দি আহিলোঁ। এতিয়া ডিনাৰটো কৰোঁ আৰু শুই যাম, কাৰণ আমি ৰাতিপুৱা 4টা বজাত ইয়াৰ পৰা ওলাম শিলিগুৰিত ষ্টে কৰি নেক্সট ডেহে আকৌ আমি দাৰ্জিলিং গুচি যাম। সো আজি আৰু ব্লগটো কণ্টিনিউ নকৰোঁ। তেনেহ'লে যদি ব্লগটো চাই ভাল পাইছে নিশ্চয় লাইক এটা কৰিবলৈ নাপাহৰিব। আজিলৈ ইমানেই। গুড নাইট, ভালে থাকক, হাঁহি থাকক।